আচ্ছা, ভটবতজৰা সমষ্টিৰ অন্তৰ্গত আমাৰ এই মতাঠি অঞ্চলত আমি আজি বট এম্বুলেন্স ৰাইজক উপহাৰ কৰিবলৈ আহিছোঁ। এই বট এম্বুলেন্সৰ উদ্দেশ্যটোৱেই হ'ল যে বানপানী হোৱা সময়ত যাতায়াতৰ ব্যৱস্থা চাৰিওপিনে ক্ল'জ হৈ যায় আৰু আমাৰ ডক্টৰৰ ওচৰত যাবলৈ ৰাইজৰ অসুবিধা হয় আৰু ডক্টৰসকলেও ৰাইজৰ ওচৰলৈ সেৱা আগবঢ়াবলৈ বহুত অসুবিধা আছিল। এইটো কাৰণে আমি 4খন বট এম্বুলেন্স তৈয়াৰী কৰিছোঁ আৰু সেইটো আমাৰ NTPC আমাৰ চালাকাটিৰ যিটো পাৱাৰ প্ৰজেক্ট ইয়াৰে CSR প্ৰগ্ৰাম আমি তেখেতসকলৰ লগত আলোচনা কৰি ফাণ্ডিংটো তেখেতসকলক আমি কৰিবলৈ দিছোঁ আৰু আজি সেইটোকে আমি NTPC আৰু গোটেই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট গোসাইগাঁও সাব ডিভিজন আমাৰ ভটবতজৰা সাব ডিভিজন ব্লক আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকল ইয়াতে উপস্থিত হৈছে। মাননীয় আমাৰ MCLA বাইদেউ আজি আপোনালোকৰ এই দুখৰ সময়ত আপোনালোকক সুবিধা আগবঢ়াবলৈ এটা সুযোগ পোৱা সময়ত তেখেতেও আমাৰ মাজত উপস্থিত হৈছে আৰু এইটো আমাৰ বহুদিনীয়া অভাৱ আছিল কিন্তু আমি এই অভাৱখন দূৰ কৰিবলৈ খুব BTC চৰকাৰ গঠন হোৱাৰ লগে লগে আমি নেৰা-নেপেৰা চেষ্টা কৰি বাৰিষাৰ আগতেই আমি এইখন ৰেডি কৰিছোঁ। এতিয়া ইমাৰ্জেঞ্চি যিটো ছাৰ্ভিচ বাৰিষা যদি বানপানী অহাৰ লগে লগে এই এম্বুলেন্সখন আমি চলাবলৈ পাৰিম আৰু ইয়াতে আমাৰ ডক্টৰ, নাৰ্ছ আৰু আমাৰ ফাৰ্মাচিষ্ট একেলগে তেখেতসকলে আহি গাঁৱত ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থাটো ল'ব আৰু যিকোনো টেষ্ট তেখেতসকলে ইয়াৰ পৰা কালেকশ্যন কৰি আৰু পুনৰ টেষ্ট ৰিপৰ্টটো চাই পেলাই ট্ৰিটমেণ্ট কৰাৰ এটা ব্যৱস্থাটো আমি কৰিছোঁ। এইটো উপহাৰ পোৱাৰ লগে লগে এই মতাঠি অঞ্চলৰ ৰাইজৰ বহুদিনীয়া অভাৱ মুঠতে নিয়াৰ এবাউট 8,000 মান পপুলেশ্যনৰ যিটো হিউমেন ছাৰ্ভিচ এই ছাৰ্ভিচটো কভাৰেজ হ'ব মানে বানপানী বতৰত এইখিনি। তাৰপিছত আমি ইতিমধ্যে আমি সকলো বিষয়া একেলগে আহিছোঁ ইয়াত যাতে কোনো ধৰণৰ গাফালিতি নহয় চিকিৎসাৰ অভাৱত আৰু ৰাইজেও যাতে আমাক সহায় কৰে। আমি আপোনালোকক সহায়ে কৰিব পাৰোঁ কিন্তু আপোনালোকেও নিজৰ দুখৰ সময়ত কেনেকৈ চৰকাৰীভাৱে সহায় ল'ব লাগে এইটো আগ্ৰহী হ'ব লাগিব। এইটোকে ৰাইজৰ সহযোগিতা চৰকাৰীভাৱে আমি একদম মনোযোগেৰে যে ৰাইজক সেৱা কৰিবলৈ আহিছোঁ সকলো দিশত সহায় পাম বুলি আগবাঢ়িছোঁ আৰু যিকোনো সময়ত আমাৰ স্থানীয় EM মুনমুন ব্ৰহ্মৰ বাইদেউৰ লগত আপোনালোকে যোগাযোগটো ৰাখক। লগে লগে মই গোটেইখিনি খবৰটো আপোনালোকৰ অসুবিধা সুবিধা গোটেইখিনি কথাটো মই বুজিবলৈ পাম আৰু লগে লগে ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই আগবাঢ়ি আহিম এইখিনি।